আনন্দিত যে তেখেতসকলক আমি পেঞ্চন দিয়াৰ কাৰণে সিদ্ধান্ত ল'ব পাৰিছোঁ আৰু এই পেঞ্চনখিনি তেখেতসকলে নোপোৱাৰ কাৰণে বা তেখেতসকলৰ প্ৰমোশ্যন নোহোৱাৰ কাৰণে তেখেতসকলে বহুতবাৰ আমাৰ চৰকাৰক আৰু চৰকাৰৰ দায়িত্ব থকা ব্যক্তিসকলক বহুত অনুৰোধ কৰি আছিলে আৰু আমি আমাৰ আলোচনাৰ ভিত্তিত এই সমস্যাটো সমাধান কৰি দিয়া হ'ল। এতিয়া কথা হৈছে যে আমি চৰকাৰ এখন হোৱাৰ লগে লগে ইয়াৰ মিছন আৰু ভিজনটো ঠিক হ'ব লাগিব আৰু আমি বহুত সময়ত কাউন্সিল চৰকাৰ বুলি পেলাই কিছুমান কথাবিলাক ইগনোৰ কৰা হয়। তো সেই ইগনোৰ কৰাৰ কাৰণে হ'ব পাৰে যে আগত বহুত সমস্যাবিলাক তেনেকুৱাই ৰৈ আছিলে, সেইটো মানে আমাৰ গভৰ্ণমেণ্টৰ এডমিনিষ্ট্ৰেটিভ সমস্যাই হওক বা বাকী সমস্যা নাগৰিকৰ সমস্যাই হওক। তো সেইকাৰণে এতিয়া আমি এই সমস্যাবিলাক সমাধান কৰাৰ লগে লগে এডমিনিষ্ট্ৰেটিভ যিবিলাক ইনকনভিনিয়েঞ্চ বা কিছুমান কাম সেইটো সমাধান কৰাৰ লগে লগে আমি সেইটো ছাইডৰ পৰা চৰকাৰখন ফ্ৰী হৈ গ'ল আৰু ইয়াত কিছুমান কাম আগৰ আছে যিটো নেকি আমাৰ কণ্ট্ৰেকচুৱেল চাকৰিবিলাক CSB নোহোৱাকৈ দিছে, সেইটোতো এটা ঝামেলা বহুত আছে। তো সেই ক্ষেত্ৰতো আমি পিছুৱাই থাকিব বিচৰা নাই। ইয়াতো আমি কিছুমান পলিচিছ কাৰণে আমাৰ অফিচাৰসকলৰ টীম বা EMৰ টীম বনাই আমি চিন্তা কৰি আছোঁ যাতে যিসকলে নান CSB 2020খিনি বহুত বেছি প্ৰব্লেম আছে, কিন্তু ইয়াত বিফৰ 2020 সেই সকলৰ কথাবিলাকো আমি চিন্তা কৰিছোঁ, কিন্তু এতিয়ালৈকে বহুতখিনি ইয়াত ক্ৰিটিকেল এটা চিটুৱেশ্যনৰ কাৰণে আমি আগবাঢ়িব পৰা নাই। তো যিয়ে নহওক আমি চিন্তা কৰিছোঁ যে যিটো কথালৈ আমি চৰকাৰ গঠন কৰিছিলোঁ, আমাৰ মেইন ফাউণ্ডেশ্যনটো আমি পিচ গ্ৰীণ এণ্ড স্মাৰ্ট বড়োলেণ্ড এটা গঠন কৰিম বুলি আৰম্ভ কৰিছিলোঁ আৰু আজিৰ তাৰিখত আমি চাওঁ যে এই ফাউণ্ডেশ্যনটো আমাৰ হৈ গ'ল, পিচ আহি গ'ল, গ্ৰীণ মিছন আমাৰ আৰম্ভ হৈছে আৰু স্মাৰ্ট BTRৰ কাৰণে আমাৰ অফিচৰ পৰা আদি কৰি বহুতখিনি কাম আজি বৈশ্যমুঠি য'ত অনলাইন যোগেদি মাটিৰ সমস্যা সমাধান কৰা বহুতখিনি কাম আমি স্মাৰ্ট BTRৰ কাৰণে আৰম্ভ কৰিছোঁ। ভাইব্ৰেণ্ট BTR মিছন আমাৰ চলিছে। তো এতিয়া আহি থকা দিনত বড়োলেণ্ডখন আগুৱাই নিয়াৰ কাৰণে আমি এটা গাইডিং প্ৰিন্সিপল চবে ল'ব লাগিব, পিচ ইন হাৰমনি আৰু ইণ্টিগ্ৰিটি। কাৰণ এটা অঞ্চলত যেতিয়া শান্তি নাথাকে, অশান্তি হৈ থাকে, তেতিয়া কোনো উন্নয়নৰ কাম কৰিব নোৱাৰে।